So hello guys, আজি ভিডিওত তাই উঠি স্টার্ট কৰিছো মানে তো প্ৰথমতে ওয়েলকাম ব্যাক টু মাই এটা ইউটিউব চ্যানেল সেটিয়াস ব্লগ দেই তো লোকালক এটা ড্ৰেছ চেঞ্জ ধৰি চুটি পৰা পিন্ধি ললো তো আজি মানে আমাৰ নামঘৰত গোখাই আহিব পিতাম্বৰদেৱ গোস্বামী মানে আমাৰ যোনখন আগফালৰ যে ৰাস্তা মূৰত যোনখন তোৰণ আছে এখন মানে আজি উদ্বোধনী কৰিব তেওঁ আহিব 11 মান আহিব এটা কিমান হল টাইমটো পুনৰ পিছত দেখাম কাৰণ মোবাইল মুছত দুটা নে এটাই আছে তো চাই থাকিব আৰু লাইক শেয়াৰ কমেন্ট সব কৰি দিব কেল দো কৈ দে কিবা এটা কেলে এনেকে ওলাই আহিছ তই নামঘৰলে যাওঁ নামঘৰলে কেলে যাওঁ আজি আমাৰ গোখাই আহিব কোন গোখাই শ্ৰী পিতাম্বৰদেৱ গোস্বামী আদৰিবলৈ ওলাইছো আৰু সকলো হয় নি আজি ডিউটি ছুটি নেকি আজি অফ নে নিজে অফ লৈ লোৱা হৈছে নাই আজি অফ অফ ন সেইফালে মানুহজনী ইয়াৰ অনামিকা ওলালা তাকে আৰু চাই থাকক ভিডিঅ' এইটো আমাৰ বাচ্চা এইফালে বাচ্চা খালি কাপোৰ লেতেৰা নকৰিবি আজি বগা কাপোৰ বহ 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 চাহ বনাইছে চাহ বনাই আছো এতিয়া নামঘৰত আমি ভকতৰ শুশ্ৰূষা কৰি আছো ভাল ভাল কেল বিপিতা চাহ খাইছে ঠিকে আছে আমিও খাই দিওঁ আৰু এতিয়া খাই দিওঁ চাহটো গৰমৰ পৰা ঘামি যাওঁ মানুহ চাহ খাবলৈ আহিলোঁ আমাৰ গোটেই গাই চব গেটলৈ গৈছে মানে দূৰত তোৰণখন আদি উদ্বোধনী কৰিব ন কৈছে সেইবাবে মনখুৱে এবাৰ চাই দিয়ক টিকলি উঠাই দি দিম আজি আৰু ব্লগত কিবা এটা কৈ দিয়ক আও গুড নহয় মই সৰুটো নহয় মই চেতিয়া ব্লগ এইটো চেতিয়া ব্লগ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সব কৰি দিয়ক না ছোৱালী চাই থোৱা আছে ছোৱালী ফিক্স সেইজনী ৰ'ব মোকো লৈ যাওক তো গাইছ মই বোলে এবাৰ বাইক পাই গ'লো উঠিলোঁ বহি ল'লোঁ হেল্ল' গাইছ এতিয়া আমি গৈ আছোঁ গোটেই সভা কুকুৰা আমি গৈ আছোঁ আজি আমাৰ গোখাই আহিব শ্ৰী পিতাম্বৰদেৱ গোস্বামী তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এফালে বাঁহডাল কেলে দি দিয়া হৈছে মানে যাব নিদিয়ে নি আৰু
যাব নোৱাৰে এতিয়া হৈত এসব মত কৰো আগে ইয়ালে লৈ আহিলে ন তই জানো নাই কালি জিকাই দিছে সিংহকিটা আগে কপা লৈ তো গাইজ এতিয়া আপোনাৰ আমাৰ এইখন তোৰণখন আজি উদ্বোধনী কৰিব চাই থাকক পিছলৈকে দেখাই থাকিম অকণ ৱাইড এংগল কৰি লওঁ অবুৰা কিবা ক'ব নি আৰু নকওঁ নকয় একো আহি আছে অঁ চবেই দেখিবলৈ পাব এইফালে ওপৰত কলেজৰ ছোৱালী সেই শুনছো নি ক্লাছ নাই হোৱা অঁ পেকেট খোৱাকেইটা ইয়াত পেকেট পেলাব নকবি কালি সেইটোৱে সৰু হ'লে বোলে বহুত ৰগৰাই সেইখিনি সেই পোৱালিখিনি ৰখাব লাগিব সিহঁতক লৈ যাওঁ নি উৎপাম বৈ থাকিহে ভৰিটো দিওঁ অঁ অলপ বাকী তাৰমানে সেইটো কৈ অঁ কৈ যাওক অঁ আমাক এতিয়া কিবা নিবলৈ পঠিয়ালে চাহ তো আপোনাৰ এইফালে চাই দে এবাৰ গাইজ গৰম উঠিছে বহুত বৰ বেলেগ এটা গৰম মানে কি বুলি কয় টিকাফটা ৰোড টিকাফটা ৰোড এইটো মানে বুলি ক'ম আপোনাক ভাল তোৰ একো নাই ওলাই দে অকণমান ভাল লগৰ লগ পাই গৈছে দেখিছে গাই বহুত দিনৰ পিছত অঁ ডিউটি এইফালে ডিউটি যায় উপায় নাই বুলি ন উপায় নাই বাই বাই শিঙৰীয়া লৈ আহিলে আমি শিঙৰীয়া লৈ আহিলে সেই ঘৰ শিঙৰীয়া লৈ আহিলে গাড়ী এতিয়া মানে মই ডাইৰেক্ট সোমাই দিলোঁ আমাৰ ইকম এক্সপ্ৰেছত এইফালে আমাৰ পাজি আছে চাওঁ অকণমান সেই 15 প্লেট হেৰি খাচী খোৱা মানুহ চাওঁ এইফালে আমাৰ মনপ্ৰীত দা দেখিছিলে এদিন বিয়াত ছোৱালী আনিব যাওঁতে চাওঁ কি হ'ল চোন পলাইছ যে তই এইফালে কিবা এটা কৈ দে কিয় আকৌ ধুনীয়াকৈ কিবা এটা ৱাইড এংগল আছে দূৰ নগ'লেও হ'ব আৰু আৰু শ্বেয়াৰটো থাকি গ'ল আৰু এটা থাকি গ'ল অঁ তোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব নেকি ডেইজি বুলি আছে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব দেই ভণ্টি হয় বনা বনা এইফালে চাওঁ বা হাঁহি দিয়া আকৌ হাঁহি দিয়া নেহা কেইটা থ এইফালে আমাৰ পহু কৃষ্ণ আৰু দেই বহুত গৰম উঠিছে একদম গৰমত বগা গামোচা ৰঙা কলা হৈ যাব সেইকাৰণে এই ৰঙাখিনি মই খাইছোঁ গাই আমি মানে ভৱিষ্যত অকণমান আগবঢ়াই আনোগৈ মানে আহি আছে তেওঁলোক এতিয়া মানে আমাৰ পিছে পিছে আছে আমাৰ ভৱিষ্যত আমি আগে আগে অকণমান আগবঢ়াই দিলোঁ তো গাইজ মানে এইফালে এতিয়া হেৰি পাই গ'লহি শ্ৰী পিতাম্বৰদেৱ গোস্বামী মহাগোসাঁই তেওঁ পাই গ'লহি গাড়ী চক গাড়ী নামৰ প্লেটত লিখা আছে
কাৰণে আমাৰ সৰু ভক্ত প্ৰাণ ৰাইজৰ অশেষ হেঁপাহ আৰু প্ৰয়াত উদয় ৰাজদেৱৰ পুৰণত যি মূল তুলন ভাগ আজি এই জেঠ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত শ্ৰী শ্ৰী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আমন্ত্ৰণ কঢ়িয়ানি শুভও দোধন কৰাৰ মনৰ এটি হেঁপাহ পুহি ৰাখিছিলে। সেয়েহে সত্ৰাধিকাৰগৰাকী আমাৰ মাজত আহি শুভ দিনত কিবা এটা এইফালে মাক জীয়েক ফেমাছ হ'ম নহয় তই কওঁ তেতিয়াই ফেমাছ হ'ম। এইফালে আমাৰ কণ মইনা মইনী মানে ভণ্টি ভাইটি সেৱা কৰিছে পঢ়োৱা চব অহা দেখি। জলদি মামা হাই বৰ ভাল লাগিছে আজি। সেয়া কৰিব বহিছে নেকি? গাইছ দৰা দৈ হৈছে আকৌ সেয়া কৈছে কৈয়ে থাকিব নেকি? নহ'লে বমা কৈ থাক পুৰা সেয়া কৈছে মই কৰিলোঁ আৰু বা মই কৰি লওঁ। হাঁহিছ যে তই
হৈ খোজ কাঢ়িব নিদিয়ে মানে মাটিত ভৰি পৰিব নিদিব মানে সেইকাৰণে চব চকুত কিবা এটা সোমালে চকুটো পুৰা পুৰি গৈছে মানে মানুহবিলাক এতিয়া চব হেয়া কৰিছে গোখাই আহিছে বুলি অ বাবা এইডোখৰ বঢ়িয়া বঢ়িয়া এইডোখৰ থাকি গ'ল এখন মাথাটো ঘূৰাই দিয়ক মই নাহিলা পৰা गुरु विष्णु गुरुदेव महेश्वर गुरुदेव परम ब्रह्म तस्मै गुरुदेव চাওঁ তুমি যে ইমান দিনৰ পাছত নামঘৰলৈ আহিছা চাওঁ যাবলৈ চাওঁ কেনেকুৱা কৰিলোঁ
গাইজ এইফালে আমাৰ লিজা আমি এভাগে নামটো এই প্যাক্সি হয় আমি লিজা বুলি মাতো লাষ্ট কৈছে শান্তকারং জলধিশয়নম পদ্মনাভং সুরেশম লক্ষ্মীকান্তম কমলনয়নম যোগীভীর্ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম স্থূল বৈকুণ্ঠ স্বৰূপ এই প্ৰাগজ্যোতিষপুৰ নগৰৰ সাৰ্বজনীন নামঘৰৰ আজি তোৰণ উদ্ঘাটন উপলক্ষে অনুষ্ঠিত কৰা এই ধৰ্মীয় সভাত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ থাকে গুৰু শিক্ষাগুৰু দীক্ষাগুৰু পিতৃগুৰু মাতৃগুৰু স্বামীগুৰু থাকে সেই নাম নামেৰ পাৰ্থক্য বিচাৰি পোৱা নাযায় আৰু সেইকাৰণে নাম নামি যে একত্ৰে থাকে সেই থকা ঠাইৰ ঠিকনাৰ কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইদৰে কৈছে আপোন নামৰ সংগ নচাৰন্ত হৰি যেই নাম সেই হৰি জানানিষ্ঠ কৰে অৰ্থাৎ য'তেই হৰি থাকে তাতেই নাম থাকে নাম প্ৰভু ভগৱন্তৰ অংগ আৰু এই নামৰ আৰু নিৰ্দিষ্ট ঠিকনাৰ কথা ক'বলৈ গৈ বৰহাৰপু মাধৱদেৱে এইদৰে ক'লে মাধৱৰ নাম বৎসপ্ৰায় ভৈল ভক্তে তাংক লয়া জান্ত বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত অৰ্থাৎ গৰু পোৱালি এটা যদি আগে আগে যায় গাইজনী পিছে পিছে যোৱাটো অৱশ্যম্ভাৱী ঠিক সেইদৰে য'তেই ভকতে ভগৱন্তৰ নামৰ ধ্বনি উত্থাপিত কৰে তাতেই বোলে বেদৰ ধেনুস্বৰূপ ঈশ্বৰ আহি অৱস্থান গ্ৰহণ কৰে আৰু সেই তো গাইজ মানে এতিয়া আমি গৈ আছোঁ অৰুণাচল মানে মোৰ কিয় চকুটো অকণমান প্ৰব্লেম হ'ল তথাপিতো মানে মই ব্লগ বনাব নোৱাৰিলোঁ তাত নামঘৰত তো এতিয়া আমি অৰুণাচল গৈ আছোঁ পাৰ্থ মই চাই থাকক তাক পাই দেখাম কিমানকৈ দেখাই নকৰে চকুটোৰ কাৰণে মানে অকণমান প্ৰব্লেম হৈছে কৃষ্ণ নামঘৰ তাকে লেটছ গো পাৰ্থ লেটছ গো